सीन मिला बेदीनों ने कलमा पढ़ा ला इलाहा। আসসালামু আলাইকুম বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। আহক আমি আজি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সকলোৰ কাৰণে সকলোৰ বাবে এইটোৰ এপিসোড নম্বৰ 1 আৰম্ভ কৰোঁ। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনী বুজিবলৈ হ'লে আগত আমাৰ কেইটা বস্তু বুজিব লাগিব। সেইটো হৈছে মক্কাৰ বিষয়ে, যে মক্কা কোনে আবাদ কৰিছে, কেতিয়া আবাদ কৰিছে আৰু ক'ত আবাদ কৰিছে, আৰু কাবা ঘৰ কোনে বনাইছে, কেতিয়া বনাইছে, আৰু কাবা ঘৰত সৰ্বপ্ৰথম মূৰ্তি কোনে ৰাখিছে। মক্কা এনে এটা জায়গা আছিল যেটো মাত্ৰ চটিয়াল ময়দান হয়, কুলা কুলা পাথৰ, অন্য একো নাই, খোৱা বোৱাৰ পানীৰ কোনো ব্যৱস্থা নাছিল, এইবিলাক কোনো জায়গাই নাছিল, তাত জানুৱাৰো বসবাস নকৰা এনেকুৱা জায়গা আছিল। আজিৰ পৰা প্ৰায় 4000 বছৰ আগৰ কথা। হযরত হাজৰা আৰু হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামে কি কৰিছে, এইটো শহৰ মক্কা শহৰ আবাদ কৰিছে। আৰু এইটোই কি আমাৰ নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কি হয়, জন্মস্থান হয়। আজিৰ পৰা প্ৰায় 4000 বছৰ আগৰ কথা। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক আল্লাহ তাবারক ওয়া তাআলা কি কৰিছে, হুকুম কৰিছে যে তুমি তোমাৰ প্ৰিয় স্ত্ৰী আৰু তোমাৰ প্ৰিয় বেটা হযরত ইসমাইলক মক্কা এই তিহামা, মক্কাৰ জায়গা, মক্কাৰ নাম আগত তিহামা আছিল, সেই জায়গাত থৈ আহা। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামে 2 অক থৈ আহিলে, আৰু তাত থৈ আহাৰ পিছত হযরত হাজৰা বহুত পৰেশান, তাত কোনো খোৱাৰ ব্যৱস্থা নাই, তাত কোনো পানীৰ ব্যৱস্থা নাই, বহুত পৰেশান, সৰু বাচ্চাৰ লগত কি কৰিব, ইফালে সিফালে পৰেশান দৌৰি আছে। ইফালে আল্লাহ তাবারক ওয়া তাআলা কি কৰিছে, হযরত জিব্রাইল আলাইহিস সালাতু ওয়াস সালামক হুকুম কৰিছে যে তুমি যোৱা আৰু হযরত ইসমাইলৰ ভৰিৰ নিচত কি কৰি দিয়া, এটা কুয়া ওলাই দিয়া, যেটো জমজম হয়। এই কুয়া ওলাই গ'ল। তাৰ পিছত হযরত হাজৰা আৰু হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালাম ইয়াত কি কৰি আছে, বসবাস কৰা আৰম্ভ কৰিছে আল্লাহ তাআলাৰ হুকুমে। ইফালে সেইটো টাইমতে এটা কবিলা, যেটো কবিলাৰ নাম হয় বনু জুৰহুম, সেইটো কবিলায় পানী তালাশ কৰি সিহঁতে ঘূৰি ফুৰি আছিল, কিন্তু পানী পোৱা নাই। ইফালে যেতিয়া ঘূৰি আছিল, তেতিয়া ওপৰত দেখিলে যে কিছু পাখি কি কৰি আছে, ওপৰত উৰি আছে। সেইটো দেখি সিহঁতে ভাবিলে যে ইয়াত নিশ্চয় পানী আছে। ইফালে আহি কি সিহঁতে দেখিলে যে এজনী মহিলা আৰু এজন বাচ্চা ইয়াত কি কৰি আছে, বসবাস কৰি আছে। সেই কবিলা বনু জুৰহুমে ইয়াত পানী দেখি সিহঁতেও হযরত হাজৰা আলাইহিস সালাতু ওয়াস সালামৰ পৰা ইজাজত লৈ ইয়াত বসবাস কৰা আৰম্ভ কৰিছে। তো ইয়াত এটা গাঁৱৰ নিচিনা হৈ গ'ল। কিছু সময়ৰ পিছত, 15 বছৰ পিছত হযরত হাজৰা আলাইহিস সালাতু ওয়াস সালামৰ ইন্তেকাল হ'ল। ইফালে হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক আল্লাহ তাআলা হুকুম কৰিছে যে তুমি কি কৰা, আকৌ মক্কা যোৱা, সেই তিহামা এই জায়গাত যোৱা, যাই তোমাৰ বেটা হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামক লৈ কি কৰা, মোৰ এটা ঘৰ বনোৱা, যেটো কাবা হয়। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম ইয়াত আহিল আৰু হযরত ইসমাইলক লৈ ইয়াত কি কৰিলে, ঘৰ বনোৱা আৰম্ভ কৰিলে। ইয়াত হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামক ক'লে যে আল্লাহ তাআলা কি দিছে, আমাক হুকুম কৰিছে ইয়াত এটা ঘৰ বনাবলৈ। হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালাম পাথৰ আনিছে আৰু হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামে ঘৰ বনোৱা আৰম্ভ কৰিছে। কিছু সময়ৰ পিছত এই ঘৰ, কাবা ঘৰ বনোৱাৰ পিছত হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামৰ ইন্তেকাল হ'ল। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম ভাল এজন পয়গম্বৰ আছিল, আল্লাহ তাআলাৰ হুকুম মানিছে আৰু আল্লাহ তাআলাৰ ইবাদত কৰিছে, আৰু মানুহক হুকুম দিছে যে তোমালোকে কি কৰা, এক আল্লাহৰ কি কৰা, ইবাদত কৰা। ইন্তেকালৰ পিছত হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামক আল্লাহ তাআলা নবী বনাইছে, আৰু হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামে কি কৰিছে, মানুহক এক আল্লাহ তাআলাৰ ইবাদত কৰিবলৈ হুকুম দিছে, আৰু নিজেও এক আল্লাহ তাআলাৰ কি কৰিছে, ইবাদত কৰিছে। ইফালে কাবা ঘৰৰ মানুহে কি কৰিছে, বহুত এহতাৰাম, বহুত ইজ্জত কৰে, কিয় আল্লাহ তাআলাৰ ঘৰ হয়, আল্লাহ তাআলাৰ ঘৰৰ বহুত ইজ্জত কৰি আছে। আৰু সিহঁতে কি কৰে, কাবা ঘৰৰ যিমান ওখ আছে, ইয়াতকৈ ওখ নিজৰ ঘৰো নবনায়, ইমান ইজ্জত কৰে।
আৰু সিহঁতৰ ইজ্জত আৰু এহতাৰাম ইমান এহতাৰাম কৰে যে কাবা ঘৰৰ চাৰিওফালে যদি কোনো বস্তু কোনো পাথৰ কি কৰি পৰি থাকে সেইটো নিজৰ ঘৰত উঠাই লৈ যায়, নিজৰ ঘৰত ৰাখি দিয়ে, সাজাই ৰাখি দিয়ে। যেটো কাবা ঘৰৰ সাইডত কি আছিল লাগি আছিল, সেইটো কাৰণে সিহঁতে ইমান ইজ্জত কৰে। কিন্তু যেতিয়া কিছু মানুহৰ ইন্তেকাল হৈ গ'ল আৰু কিছু নতুন জেনেৰেশ্যন আহিছে আৰু ইফালে হযরত 100 বছৰ পিছত হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামৰ ইন্তেকাল হ'ল, মানুহে কি কৰিলে এই নতুন যে জেনেৰেশ্যন আহিছে সেইবিলাকে কিছু পাথৰে কি কৈছে বেছি বেছি ইজ্জত কৰা আৰম্ভ কৰিলে। সিহঁতৰ বাপ দাদা কিছু ইজ্জত কৰিছে, এতিয়া কি কৈছে সিহঁতে আৰু বেছি ইজ্জত কৰা অলপ অলপ কি কৰিছে পূজা আৰম্ভ কৰি দিছে, বেছি ইজ্জত কৰা আৰম্ভ কৰিছে। কিন্তু এতিয়াও মক্কাত মূৰ্তি পূজা মূৰ্তি মানে কাবা ঘৰত মূৰ্তি এতিয়াও ৰাখা নাই। ঘৰৰ কি কৰে মানুহে কি কৰে ঘৰৰ চাৰিওফালে হজ কৰে আৰু ঘৰৰ চাৰিওফালে তৱাফ কৰে। কাবা ঘৰৰ ইজ্জত সিহঁতৰ সিমানেই আছে যে আগত আছিল। কিন্তু এনেকা হৈছে যেতিয়া মূৰ্তি পূজা অলপ অলপ ঘৰত আৰম্ভ হ'ল, হযরত ইসমাইল আলাইহিস সালাম আৰু হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামৰ যেটো দিন আছিল এটো কি হৈছে অলপ অলপ ভুলি গৈ আছে। কিছুদিন পিছত এজন মানুহ আছিল আমর ইবনে লুহাই, হে কি কৰিলে তাৰ নিজৰ চিকিৎসাৰ কাৰণে মুলকে শাম গ'ল। মুলকে শাম তাত যাই দেখিলে মানুহে কি কৰি আছে মূৰ্তিৰ ইবাদত কৰি আছে আৰু হি এইটো দেখি বহুত তাৰ ভাল লাগিল। এইটো হি দেখি তাৰ পৰা কি কৰিল এটা মূৰ্তি লৈ আহিল আৰু মূৰ্তি লৈ আহি হি কি কৰিলে মক্কা ঘৰত কাবা ঘৰত ৰাখি দিলে আৰু মানুহক হুকুম দিলে যে তোমালোকে কি কৰা কাবা এইটো মূৰ্তিৰ ইবাদত কৰা। মানুহে অলপ অলপ কি কৰিলে ইবাদত কৰা আৰম্ভ কৰিলে। ইফালে কি কৰিলে এদিন হি জিদ্দা যেটো জায়গা আছে এই জায়গাত একদিন সফৰ কৰিলে। সেই সফৰ তাত যাই আৰু মানুহক দেখিলে যে ইফালে কি কৰি আছে মানুহে মূৰ্তিৰ পূজা কৰি আছে, তাৰ পৰাও কেইবাটাও মূৰ্তি আনি কাবা ঘৰত ৰাখি দিলে। তো মানুহক হুকুম দিলে যে তোমালোকে এইবিলাক কি কৰা ইবাদত কৰা। এই মূৰ্তি পূজা কাবা ঘৰত আৰম্ভ হ'ল। এতিয়া এনেকা হৈছে যে হযরত ইব্রাহিম আৰু হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামৰ যেটো দিন আছিল এইটো মানুহে পৰাই ভুলি গৈছে। আৰু ইফালে মক্কা যিমান ডাঙৰ পৰিয়াল তিমান ডাঙৰ কি মূৰ্তি বনায়। সকলোতকৈ ডাঙৰ কবিলা আছিল কবিলা কুৰাইশ। তাৰ সেইটো কবিলাত হুবুল এটা বহুত বনাইছে সিহঁতে, হুবুল আৰু এটা কি উজ্জা আৰু দ্বিতীয় আৰু কবিলা সিহঁতে কি কৰিছে ডাঙৰ ডাঙৰ যেটো কবিলা বেছি ডাঙৰ সেইটো বেছি ডাঙৰ বুত বনায় মূৰ্তি বনায় আৰু যেটো অলপ সৰু সেইটো অলপ সৰু বনায়, মানে যিমান ডাঙৰ ইমান ডাঙৰ মূৰ্তি বনায়। এলাকায় কি হ'ল মূৰ্তি পূজা আৰম্ভ হ'ল। তো মূৰ্তি পূজা প্ৰথম আৰম্ভ কৰোৱা মানুহ হৈছে আমর ইবনে লুহাই। বন্ধুসকল এতিয়া আমাৰ ভিডিঅ' বেছি লম্বা হৈ আছে। দ্বিতীয় এপিসোডত আমি আলোচনা কৰিম জমজম কুৱাৰ বিষয়ে আৰু আসহাবে ফিল আৰু কিছু বিষয়ে আলোচনা কৰিম। ইনশাআল্লাহ আপোনালোকে আমাক সহায় সহযোগিতা কৰিব আৰু আমাৰ ওয়াদা মুতাবিক আমি কাম আৰম্ভ কৰিলো। আপোনালোকে ইনশাআল্লাহ আমাক সাপোৰ্ট কৰিব বুলি আশা ৰাখিলো। আসসালাম।